ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু মোৰ চেনেললৈ। তো আজি এটা লৈ আহিছোঁ মজ ভিডিঅ' চাই যাম ভিডিঅ'টো একেলগে। তো মানে ফ্ৰেণ্ডছ আজি আমি গৈ আছোঁ লাল পাহাৰ আৰু লাল পাহাৰ আপোনালোকক ভাবিলোঁ কি হৈছে দৃশ্য দেখাম আৰু ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট নকৰি একেলগে চাই যাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বৰ্তমান মই এইটো গৈ আছোঁ। তো বৰ্তমান আমি আছোঁ হাবিগাং কৰে নহয় আৰু হাবিগাং ৰাস্তাত আমি আছোঁ বৰ্তমান। হাবিগাঙৰ পৰা যাব লাগিব আৰু বহুত দূৰ। তো মই ৰাস্তাটো এইটো ৰাস্তা আজিলৈকে দেখা নাই, আজি ফাৰ্ষ্ট আহিছোঁ আৰু চাইছোঁ গৈ। তেন্তে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ সকলোকে চাই যাওক আৰু এনজয় কৰি যাওক। তো ফ্ৰেণ্ডছ এইটো সেই পাই গ'লো বিয়াৰ ফেক্টৰী কম্পাউণ্ড। এইটো অৰুণাচলৰ নামচাইত থকা যিটো বিয়াৰ ফেক্টৰী আছে ন, বিয়াৰ ফেক্টৰী কম্পাউণ্ড পাই গ'লো আৰু ফাইনেলি বছ এতিয়ালৈকে কম্পাউণ্ডটো। মানে এতিয়া আমি পাই গৈছোঁ লাখাও, মানে মেইন হাইৱে আহি আছোঁ আৰু লাখা পাই গৈছোঁ। লাখাৰ পৰা আৰু অলপ যাব লাগিব। তো ব'লক তেতিয়াহ'লে দেখাই আছোঁ কোনটো আলি সোমাব লাগিব। ফ্ৰেণ্ডছ এতিয়া কলেজ পালে আৰু 8 কিলোমিটাৰ আছিলে। তাতো নাপাওঁগৈ, ৰাইট চাইডে সোমাই দিম অলপ আগতকৈ। আমি লাখা ক্ৰছ কৰি আছোঁ আৰু লাখাৰ মাজেদিয়ে যাব লাগিব। এইটো চাই যাওক তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ যাব লাগিব। তো ফ্ৰেণ্ডছ আহি পাই গ'লোহি লাখা আৰু এতিয়া যাম মই এইটো ৰাস্তাত। তো সেইফালে যাম, এইফালে গৈ লাল পাহাৰ পাই যাম, লাল পাহাৰ মন্দিৰ। আৰু আপোনালোকে আহিব, বহুত ভাল জেগা। তো চাই যাওক তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ। তেতিয়াহ'লে গৈ লগ পাই আছোঁ লাল পাহাৰ মন্দিৰত। তো ফ্ৰেণ্ডছ ফাইনেলি আহি আমি লাল পাহাৰ ৰাস্তাত মানে পাই গ'লোহি আৰু এই ৰাস্তা কাম চলি আছে আৰু ইয়াতে এই ইমান বোকা ফালি আহি আছে চাওক। এই পাৰিছে। তো ইয়াতে ৰাস্তা কাম চলি আছে আৰু ইমান বোকা হৈ আছে। তো এয়া মানে লাল পাহাৰৰ আগৰ এটা সৰু দৃশ্য। আৰু আমি বৰ্তমান লাল পাহাৰ পাওঁতে পোৱা আগত যোনটো জংঘল আছে, জংঘলৰ মাজতে আমি বৰ্তমান পাইছোঁহি। আৰু দাদা আপোনাৰ অনুভৱ কেনেকুৱা? বেষ্ট, বঢ়িয়া বঢ়িয়া। আৰু ফাৰ্ষ্ট টাইম লাল পাহাৰ, ফাৰ্ষ্ট টাইম ভাল লাগিছে পৰিৱেশটো চাই। ঠিকে, থেংক ইউ। আৰু কালি পৰহি বেছি দিন হোৱা নাই দাদা এক্সিডেণ্ট হৈ অৱস্থা। এই এক্সিডেণ্ট একচুৱেলি প্ৰগ্ৰেমত পৰা আহোঁতে আৰু টোপনি ক্ষতি নিজে কৰা নাই, বেলেগে কৰা। মোৰ গাত লাগিলেহে আৰু আহিছে আৰু এই দুটা তালুকদাৰ। ভাবিলোঁ ফ্ৰেণ্ডছ মানে লাল পাহাৰ যোৱা ৰাস্তাতে আপোনাক অলপ সৌন্দৰ্য দেখাওঁ ইয়াৰ। তো ইয়াৰ ৰাস্তা চাওক, মানে জেগাই জেগাই এতিয়া কাম চলি আছে। তো জেগাই জেগাই অলপ বেয়া আৰু এনেকৈতো ইয়াৰ ৰাস্তা ভালে এতিয়া বনাই দিলে, বনাই কমপ্লিট হৈ গৈছে। ইমান জংঘল আৰু চাওক এয়া টানিব আৱাজ পেলাই Laura mas guys tadi susah no ya ini kan ini naik ke rumah dia. Oh kita sendiri ada foto kita sendiri ada foto ki kita sendiri ada foto General segini ada foto. Sige dah no. Paling sige. Kalau kita sampai sige. Kenapa koyo? To friends, মানে আহি পাই গ'লোহি আৰু এয়া লাল পাহাৰ চাইডৰ কিছু দৃশ্য। ইয়াত কাম লাগি আছে, আজিলৈকে কমপ্লিট হোৱা নাই খালি মন্দিৰটো। আৰু এয়া হৈছে লাল পাহাৰ যিটো মন্দিৰৰ দৃশ্য আৰু ইয়াতে কম্পাউণ্ডটো। তো যাম আমি আগলৈ, আগত উলমা দলং
আছে বুলি কোৱা শুনিছোঁ আৰু চাই আহিম জোলনাল লং তো ব'লক তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি চাই যাওক পেলাই দিয়া তুমি টু ফ্ৰেণ্ডছ যদি আপোনালোকে ইয়ালৈ আহিলে উলমা দলংখনৰ ওচৰলৈ যাম বুলি ভাবে তেতিয়াহ'লে ফাৰ্ষ্ট আহিব আগলৈ গুচি আহিব আগলৈ আহি পানি লেফ্ট লৈ ল'ব সেইটো লেফ্ট ছাইডে যাব আৰু এই লেফ্ট ছাইডে গ'লে আপোনালোকে দেখিব উলমা দলংখন আৰু মানে অলপ গ'লে পাব চাই যাওক আপোনালোকেও আৰু এয়া এক্সেল চেক্সেল নিদিয়াকৈ স্কুটি গৈ আছে তো মানে আমি এতিয়া বৰ্তমান লালপাহাৰৰ পৰা আগত ক্ৰছ কৰি উলমা দলং চাবলৈ গুচি আহিলোঁ আৰু ইয়াতে আছে উলমা দলঙৰ কিছু দৃশ্য এইখন হৈছে উলমা দলং আৰু সেইকেইটা লোহাকেইটা এয়া হৈছে উলমা দলং আৰু চাওক না দলংখন ইমান ধুনীয়া আৰু এয়া হৈছে লালপাহাৰত থকা যিখন উলমা দলং এই উলমা দলঙৰ কিছু দৃশ্য আৰু আহিব আপোনালোকে চাই যাব উলমা দলঙো আৰু চাওক তলত বাঁহ গছ কলগছ ইমান দ আপোনাক আৰু এটা বস্তু দেখাম চাওক মানে মই এতিয়া আহি পাইছোঁহি উলমা দলঙৰ সোঁমাজত আৰু ইয়াৰ পৰা তললৈ চাই দিলে মোৰ মাথা পূৰা ঘূৰাই গৈছে এয়া অনুভৱ কৰিব পাৰে আপোনালোকে চাওক তললৈ আৰু আপোনালোকে আহিব আৰু ইয়াৰ মজা ল'ব উপভোগ কৰি চাব কিমান ধুনীয়া পৰিৱেশ আৰু ইমান জংঘলৰ মাজতো এনেকৈ এখন দলং পূৰা হিলাই আছে ইয়াতে আৰু হিলাই এনেকুৱা মজা লাগে ফাইনেলি আহি পাই গ'লো সেই লালপাহাৰত থকা উলমা দলঙৰ তাত আৰু আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু কেনেকুৱা লাগিছে উলমা দলংটো আৰু ইয়াৰ জেগাটো কেনেকুৱা আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকে আহিব ইয়াৰ মানে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আৰু ইয়াৰ মজা ল'ব তো কিন্তু ইয়াত দোকান নাই আপোনালোকে যি বস্তু আনিব মন আছে চব তাৰ পৰাই লৈ আনিব লাগিব টাউনৰ পৰা আৰু ইয়াত আহি খাব পাৰিব তো ব'লক তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি চাই যাওক আৰু বেলেগ দৃশ্য দেখাই আছোঁ তো মানে ফ্ৰেণ্ডছ ফাইনেলি আহি পাই গ'ল সেই লালপাহাৰ মন্দিৰ আৰু তো ইয়াৰ দৃশ্যটো চাওক কিমান ধুনীয়া আৰু ইমান মজা পৰিৱেশ আপোনালোকে আশা কৰোঁ মোৰ ভিডিঅ' চাই নিশ্চয় আহিব আৰু ইয়াত ফুৰি যাব অৰুণাচলৰ নামচাই ডিষ্ট্ৰিক্টত আছে আপোনাৰ সম্পূৰ্ণ ভিডিঅ'টো দি দেখালোঁ আৰু ভিডিঅ'টো চাই যাতে সকলোৱে আহে তাৰ বাবে মই অপেক্ষা কৰিম আৰু আহিব ইয়াত ফুৰি যাব তো ইয়াৰ মজা লৈ যাওক তো ব'লক চাওক অলপ মন্দিৰটো আৰু চাওক মন্দিৰটো কিমান ডাঙৰ আৰু ইয়াৰ এটা যোনটো হাতৰ আঙুলিটো এটা আঙুলিয়ে দুজন তিনিজনমান মানুহবোৰ তো ফ্ৰেণ্ডছ মানে আজি ভিডিঅ'টো ইমানেই আছিল আৰু ফাইনেলি লালপাহাৰ ফুৰি হৈ গ'ল আৰু আমিও ঘৰ যাই লওঁ তো আহোঁতে যিমানখিনি পাৰিলোঁ দেখালোঁ আৰু যাওঁতে এতিয়া ভিডিঅ' নবনাওঁ বুলি ভাবিলোঁ আৰু ঠিক আছে তেন্তে বাই বাই টাটা আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তো ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু যদি ভুল হয় তেতিয়াহ'লে ক্ষমা কৰি দিব তো ৱেইট কৰক নেক্সট ভিডিঅ'লৈ ভৱিষ্যতে আৰু বহুত ভাল ভাল ভিডিঅ' আপোনালোকে লৈ আনিম আৰু চাই যাওক মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইকটো কৰি দিব আৰু কমেণ্টটো জৰুৰ দিব আৰু
ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ আহিলে তো টাটা বাই বাই